हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल ट्रेभेलार गौरव। और की खबर आपनलोকৰ? आशा करो সকলোৰে ভালেই। আৰু মই এতিয়া আছোঁ ইয়া দেখিছে। আৰু আপোনালোকক আজি ভাবিলোঁ এটা বস্তু এটা দেখাওঁ। আমাৰ ইয়াৰ দেখাই আছোঁ। এতিয়া বাইক নাই অনা, চাইকেল লৈ আহিছোঁ। ছাতি এটা লগত থৈ লৈছোঁ, যিহেতু বৰষুণ দিব দিওঁ হৈয়ে আছে ওপৰফালে দেখিছে। তো কথাটো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে দুদিনমানৰ আগত ইয়াত পানী নাছিলে। দেখিছে এখন দলংখন এতিয়া উঠোটো হৈ আছে পানী, আৰু পূৰা পানী আহি গ'ল। চব ক'ৰ পৰা আহিছে মানে কি হৈছে একো ধৰিব নাই পৰা মানে। আৰু এইবোৰ দেখিছে চাহগছ পূৰা ডুবি বেয়া হৈ গৈছে। এইবোৰ চাওক, চাহগছ পূৰা ডুবি গৈছে। এনেকৈয়ে মানে আমাৰ বাগানৰ চাহপাত বেয়া হয়, উৎপাদন বেয়া হয়, হেৰি হয়। এজোপা এতিয়া গুৰিটোত পানী জমা হৈ গৈছে, পূৰা মানে বেয়া পৰিস্থিতি হৈ আছে। আৰু এজাক যদি বৰষুণ দি দিয়ে বা নদীত পানী ফুল হয়, এই দলংখনত পানী উঠি গ'লে আৰু ৰাস্তাটোত অৱস্থা নাই, গ'ল বুলিয়ে ধৰক। আৰু ৰাস্তাটো দেখিছেই কেনেকুৱা ৰাস্তা। চব বেছি কিনাৰত যাবলৈ ভয় লাগে, চেণ্ডেলযোৰ মানে পিছল। এনেকৈ যদি যাওঁগৈ হৈ গ'ল আৰু যাবলৈ ব্লেড টায়াৰ আছে, ফাটি লৈ যাব। আৰু গোটেই এইবোৰ দেখিছেনে পানী। আমাৰ ইয়াত এনেকুৱা পানী হোৱা মানে হৈয়ে থাকে বুলি ধৰিব পাৰি আপোনালোকে সঘনাই। ইয়াৰ কাৰণ আছে, আপোনাৰ যোনখন নদীখন আছে ওচৰত, নদীখনত মানে মাথাউৰি, যিহেতু মাথাউৰি বুলি কয়, সেই মাথাউৰিটো নাই। মানে চৰকাৰে কাম কৰিছে, নকৰা বুলি নকওঁ। তাৰোপৰি মানে কিছুমান আধাখৰীয়া হৈছে, কাম থাকি গৈছে। তাৰ ফলত আমাৰ ইয়াত এনেকুৱা পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। কাৰণ নদীখন এইপিনে বেছি দূৰত নাই, অকণমান ওচৰতে আছে। সেইবাবে নদীখনত পানী ঘপককৈ ফুল হ'লে, যিহেতু মাথাউৰিটো নাই, সেইবাবে আমাৰ এইটো ছাইড ডাউন হয়। এইটো ছাইডে ডাউন হয় কাৰণে ইয়াত পানীখিনি এইফালে আহি যায়। তাৰ ফলত বাগানৰ ক্ষতি হয়, ৰাস্তা পদূলি ক্ষতি হয়, এইফালে মানুহৰ ঘৰ দুৱাৰ ক্ষতি, জীৱ জন্তুৰ ক্ষতি, এইবোৰতো হৈয়ে থাকে। আৰু তেনেকৈ আৰু ক'বলগীয়া বেলেগ কি ক'ম আৰু, চাই লওক আপোনালোকে নিজেই। পানীটো যে ইয়াত হৈছে যে, এবাৰ মানে আমাৰ বাগানৰ কি ক্ষতি সাধন হয়, মানে কি লোকচান হয়, এইবোৰ অকণমান যদি কৈ দিয়ে আৰু ধুনীয়াকৈ। বাগানৰ কি ক'ম, ৰাস্তা পদূলি বেয়া হৈ এইটো আছে, পাতখন মানে বেয়া হৈ আছে। হয়, হয়, পাতখন বেয়া হৈ আছে। দৰৱখন মানে ভালখিনি মাৰিব লাগিব। হয়, হয় নহয়? হয়। আৰু লানাখন যে অলপ মানে কিবা এটা মানে বেয়া হৈ আছে, এইটো তোমাৰ চাব লাগিব। হয়। এতিয়া মই নিজে এইবোৰ চাইছোঁ, এইফালে গোটেই এইবোৰ বাগান ডুবি গৈছে। এনেকৈ যে পানীৰ তলত এসপ্তাহে থাকে, যেনিবা কিবা থাকে, তেতিয়া বাগানৰ পাতবোৰতো ভাল নহ'বতো। তেতিয়াবা মানে পানীখন মানে ওলাই যাব। হয়। তো গাছখিনি কি দৰৱ দিব, এইটো চাব লাগিব। হয়। মানে গুৰিয়ত এইখিনি ভাল কৰিব লাগিব, দৰৱ পাতি দি যতন কৰিব কৰিব লাগিব। গাছখন মানে মৰিবলৈ নালাগে। হয়। মানে ল'ৰা ছোৱালী এইটোৱে ছিঙি পিনি খাই আছে। হয় নহয়? হয়। তো মোৰ খেতি ক'ত আছে? মোৰ খেতি নহয়। যিহেতু আমি বাগানতে থাকোঁ, বাগানখন আমিও চাব লাগিব অকণমান। এইটো খেতি মোৰ যেতিয়া মানে ব্ৰিটিছ পৰিয়ালক, ব্ৰিটিছ পৰিয়াল যেতিয়া আছিলে, তেতিয়ালৈ মানে এইটোৱে আছে মোৰ খেতি। হয় নহয়? হয়। তো এইটো মোক চাব লাগিব। আৰু কোন মানে বাবু চাহেব আছে, এইটো মানে মিলি জুলি বনাব লাগিব। হয়, ঠিক আছে। মোৰ যোনটো আছে যে ৰাস্তাখন, ৰাস্তাখন বেয়া আছে। আৰু মোৰ ইয়াত নহয়, সদায় বাগানত ৰাস্তাখন ভাল থাকিলে গাড়ী ভাল থাকিব। এতিয়া পেচেণ্টৰ কাৰণেও সুবিধা হয়। পেচেণ্ট কাৰণে সুবিধা হ'ব সেইখিনি। আজি মই পেচেণ্ট আনিবলৈ যাম, কেতিয়াবা মানে ওচৰত মানে বেয়া হৈ যাব গাড়ীটো। তো পেচেণ্টটো কি হ'ব? মৰি যাব।
সেইটো কথা ভাল ন ভাল ঠিক আছে এইটো মানে সুবিধাৰ কাৰণে মই কৈছোঁ এইটো ৰাস্তা ভাল হ'ব লাগে হয় চৰকাৰে মই ভোট দি আছোঁ চৰকাৰ ভোট দি আছোঁ হয়। মানে এইটো নেচাই যে সেইটো হয় এতিয়া কিমান কষ্ট হয় কিমান অহা যোৱা কৰিবলৈ মানুহৰ এতিয়া মানে পাব্লিক মানে চাউল আটা দি আছে এইটো মই ভাবিছোঁ মানে ৰাস্তাখন বেয়া আছে এইটো নেচাই যে সেইটো হয় তো আপুনি কথাখিনি ক'লে ভাল লাগিলে যাতে আৰু 10জন ওলায় তেনেকৈ বাগানখনৰ হকে ভাল লাগিলে আৰু এনেই আপুনি ক'ত থাকে মই দিনজানত থাকে ন ডিষ্ট্ৰিক্ট অঁ তিনালি ঠিক আছে এতিয়া ক'ত যাওক ঘৰলৈ গৈ থাকে মই ঘৰত যাওঁগৈ এতিয়া মোক ওচৰততো পানী ভৰিয়ে আছে অঁ এই পুলটোত পানী হৈ গ'ল অঁ অঁ এইটো এতিয়া যদি ভালকৈ বৰষুণ দিয়ে বা পানীটো বাঢ়ি থাকে ইয়াতো পানী হ'ব এইটো ওলাই যাব পানীত এইটোতো যাবলৈ নোৱাৰে আৰু মানুহকেইটা হে কিমানো পানী ভৰিছে এতিয়া ভৰিছে 1 কেজিমান ভৰিছে হে 1 কেজিমান ভৰিছে জোকে ভৰি গ'লে কি হ'ব এইটো এয়াই মই দেখাই আছোঁ আৰু ৰাইজক কি কৰিম উপায় নাই আপুনি চাবলগীয়া হৈছে আপোনালোকে দেখিলে দাদা হা অঁ তো হয় দেখিলে এইজন দাদাজন গ'ল দাদাজনে কথাখিনি ধুনীয়াকৈ কৈ দিলে উপস্থাপন কৰিলে ধুনীয়াকৈ আৰু এতিয়া আগফালৰ পৰিস্থিতি মই কলা কৰি আহিলে আৰু এয়া চব মোৰ ভৰিত পূৰা পানী আৰু এইবোৰ চাহগছ দেখিছে পুৰা পানীত ডুবি গৈছে তো গুৰিটো যদি এনেকৈ থাকে এনেকৈতো বেয়া হৈ যাব ন চাওঁ কি কৰে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আছে সদায় কোৱাৰ দৰে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই আৰু এবাৰ 360 ভিউ এটা চাই লওক তো বাই বাই